নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল। T20 বিশ্বকাপ 2022 চনৰ প্ৰাইজমানি ঘোষণা কৰা হ'ল। 16 অক্টোবৰৰ পৰা আৰম্ভ হ'ব লগা বিশ্বকাপৰ বাবে ইতিমধ্যে ICCয়ে প্ৰাইজমানি ঘোষণা কৰিছে। এইবাৰ চেম্পিয়ন দলটোৱে লাভ কৰিব 13 কোটি টকা, ফাইনেলত পৰাস্ত হোৱা দলটোৱে লাভ কৰিব 6.5 কোটি টকা, ছেমিফাইনেলত প্ৰৱেশ কৰা বাকী দুইটা দলে লাভ কৰিব 3 কোটি টকাকৈ। সুপাৰ 12ৰ বাবে 12টা টিমক ৰাখিব। ইয়াৰে 4টা টিম ছেমিফাইনেলত প্ৰৱেশ কৰিব আৰু বাকী 8টা টিম মেগা টুৰ্ণামেণ্টখনৰ পৰা বাহিৰ হৈ যাব। বাহিৰ হৈ যোৱা 8টা টিমকো ICCয়ে পুৰস্কাৰ হিচাপে 70,000 টকাকৈ প্ৰদান কৰিব আৰু প্ৰথম ৰাউণ্ডৰ পৰা 4টা টিম বাহিৰ হৈ যাব। এই 4টা টিমকো ICCয়ে 40,000 টকাকৈ প্ৰদান কৰিব। এইবাৰ T20 বিশ্বকাপত মুঠ 12টা দলে খেলিব। ইয়াৰে 8টা দলে ইতিমধ্যে সুপাৰ 12ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। দলকেইটা হ'ল আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, ভাৰত, পাকিস্তান, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা। বাকী 4টা দল আৰু 8টা দলৰ পৰা কোৱালিফাই কৰি আহিব লাগিব। সেই 8টা দল হৈছে নামিবিয়া, শ্ৰীলংকা, UAE, স্কটলেণ্ড, আয়াৰলেণ্ড, নেদাৰলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবুৱে। এই 8টা টিমৰ পৰা 4টা টিম সুপাৰ 12লৈ যোগ্যতা অৰ্জন কৰিব লাগিব। বন্ধুসকল, ভিডিঅ' চাই আপোনালোকে কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ আহোঁ, ধন্যবাদ। জয় অসম।